তো হেল্ল' গাইজ, বহুত দিনৰ পিছত মই আহিছোঁ। বহুত দিন পিছত গাইজ ব্লগটো বনাই আছোঁ। মানে গাইজ কি ক'ম আৰু, ইমান দিন ব্লগ দিয়া নাই, 6 মাহ গাইজ। বহুত ডাউন পৰিছে চেনেলটো। তো সেইকাৰণে ভাবিছোঁ গাইজ আজি এটা ভিডিঅ' বনাওঁ। তো আজি আমি গৈ আছোঁ অভয়পুৰী নোপোৱাতে পাই গণেশ মন্দিৰত। আজি ৰথ পূজা হ'ব। তো বহুতে আপোনালোকে জানিব পাৰে ৰথ পূজা কেনেকুৱা হয়। তো মানুহ আহিছে, তো মানুহটো যাই লওক, তাৰপিছত কণ্টিনিউ কৰিছোঁ ব্লগটো। তো গাইজ মই আহিছোঁ আৰু এটা লগ আহিছে এইফালে গাইজ, অনিৰুদ্ধ গাইজ। তো আমি দুজন আহিছোঁ। তো আৰু কেইজনমান লগ আহি আছে ইফালে পাৰে, শংকৰখোলা পাৰে 2-3জনমান আহি আছে। তো গাইজ ইহঁতে আহি পাওক, আমি ইয়াতে জিৰাই আছোঁ। আৰু গাইজ কি ক'ম আৰু, ভাল লাগিছে ব্লগটো বনাই বহুত দিনৰ পিছত মানে। তো গাইজ নাজানো মই ব্লগটো কেনেকুৱা হয়। তো আপোনালোকে ভিডিঅ'খন চাই থাকক, ভালে হ'ব লাগে মোটামুটি। তো সেয়া গাইজ, বেছি কৈ নাথাকোঁ, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক যিসকলে নতুন নতুন আহিছে। আৰু কি ক'ম আৰু, যিমান পাৰে গাইজ চেনেলটো মানে শ্বেয়াৰ কৰক, যাতে মোৰ মানে ভিউ গাইজ আহে নে নাই ক'ব নোৱাৰোঁ। আৰু গাইজ চাব পাৰিছে কি মজা ঠাইত আছোঁ এতিয়া। এইফালে এইখিনিতে নয়াগাঁও ব্ৰিজ, আৰু আমি এইখিনিত আছোঁ। আমি এতিয়া গৈ আছোঁ, ইফালে আছে। তো ইহঁতে আহি পাইছে। তো গাইজ গৈ আছোঁ, আপোনালোকে ভিডিঅ'খন চাই থাকক, একদম মজা হ'ব গাইজ। अकेला रास्ता ये आवारा, हवाएं हम सफर भी है यारा, है तितलियों के जैसा मन चला, जहाँ है तू वहाँ গৈ আছোঁ গাইজ। আগতে ভাঙা ভুঙা আছিল, এতিয়া নাই। কি মজা লাগি আছে গাইজ। আৰু গাইজ পাহাৰখন চাব পাৰে এইটো। তো নয়াগাঁৱৰ ইফালেদি গৈ আছোঁ। তো বেছি দূৰ নাই আৰু যাই পাওঁ এনেকৈ গাইজ। ফাইনেলি আমি আহি পালোঁ এয়া গণেশ মন্দিৰ, চাব পাৰিছে। আৰু এইফালে আছে তামাম গৰম দিছে ৰে, কি ক'ম আৰু। তো এয়া গাইজ ভিতৰত আমি সোমাই আহিলোঁ। তো গাইজ কিবা কিবি খাই আছোঁ, নহ'লে গাইজ ভিতৰলৈ সোমালোঁ হয়, আপোনালোকক দেখাব পালোঁ হয়, জুম কৰি বাৰু দেখাই দিম। তো গাইজ কি ক'ম আৰু, পূৰা ভাত খাই আহিছোঁ না গাইজ, নহ'লে মানে তো মানে ভক্তিটো ল'ব পালোঁ হয়, কিন্তু ইয়াৰ খাই আছোঁ এতিয়া, ইয়াৰ পৰা খাওঁ দিয়ক একদম। তো গাইজ ভিতৰলৈ জুম কৰি দেখাই দি আছোঁ গাইজ, চাই লওক। গাইজ বজাৰৰ মাজে মাজে সোমাই আছোঁ, চাব পাৰিছে না গাইজ। ৰিয়েকশ্যন চাম আজি, ৰিয়েকশ্যন সকলোৰে ৰিয়েকশ্যন চাম গাইজ। ইফালে গাইজ চাব পাৰিছে। তো গাইজ সকলোৰে ৰিয়েকশ্যন চাম আজি। তো নাজানো গাইজ কি হয়, लेकिन एक सेकंड চাম আজি। তো Thanks. Love you. নাজানো গাইজ কি হয়, পূৰা কিবা নিচিনা লাগি আছে। তো গাইজ এইখন দেখো কৰিছে আগত আমাৰ ৰথখন, মানে এইখন দেখো কৰিছে আগত আমাৰ ৰথখন মানে একদম গাইজ। তো গাইজ ইখনে সিখন ৰথ হ'ল। তো মানে ইয়াতে অলপমান পিছত, ইয়াতে চাগে ইয়াতে না ভিতৰত ঘূৰা গম নাপাওঁ গাইজ। প্ৰথমবাৰ ৰথ পূজা চাব আহিছোঁ। তো কেনেকুৱা হয় আপোনালোকক দেখাম। তো এইখনে হ'ল ৰথ। তো ৰথ পূজা ইয়াকে কয়, মানে ৰথটো ঘূৰাই। আৰু গাইজ প্ৰথমবাৰ চাম কেনেকুৱা হয়, আপোনালোকক দেখাম। তো ভিডিঅ'খন এনেকৈ চাই থাকক নেকি গাইজ। আমি অলপমান ভিতৰৰ ফালে যাই থাকোঁ, আহিছোঁ, ভোক লাগছে, কিবা কিবি খাই লওঁ নেকি গাইজ অলপমান।
তো গাইজ ভিডিঅ'খন ইমানতে সামৰিছোঁ তো যদি ভিডিঅ'খন চাই ভাল পাইছে তেনে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব যিসকলে প্ৰথমবাৰৰ বাবে মোৰ চেনেল ভিজিট কৰি তেনে ছাবস্ক্ৰাইবাৰ লগত কণ দিব নিদিওঁ ক্লিক কৰি দিওঁ তো এতিয়া গাইজ মজাকৈ গৈ আছোঁ ইফালে অ'কে গাইজ বাই বাই টাটা নেক্সট ব্লগৰ সৈতে লগ পাই আছোঁ নেকি গাইজ